নমস্কাৰ, এই মুহূৰ্তত আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজি ৰাতিপুৱাৰ প্ৰথম খবৰটো হৈছে এটা খুবেই ডাঙৰ খবৰ। এবাৰ অমৃত বৃক্ষৰোপণৰ নামত চলিছে ধনৰ লুণ্ঠন। ৰাইজে যোগান ধৰিলে হাজাৰ হাজাৰ মৰা গছপুলি। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। এবাৰ অমৃত বৃক্ষৰোপণৰ নামত চলিছে ধনৰ লুণ্ঠন। আত্মসহায়ক গোট যোগান ধৰিলে হাজাৰ হাজাৰ মৰা গছপুলি। পৰ্বতজোৰাৰ মহামায়া অসম ৰাজ্যিক গ্ৰাম্য জীৱিকাৰ অদ্ভুত কাণ্ড। বিভিন্ন আত্মসহায়ক গোটক এইবাৰ যোগান ধৰা হল মৰা গছপুলি আৰু কাগজে পত্ৰই ৬,০৩৫টা গছপুলি দিয়া হৈছে বুলি উল্লেখ কৰিছে একাংশই। কিন্তু গছপুলি বিতৰণৰ নামত হাজাৰো অধিক মৰা গছপুলি পোৱা গৈছে আৰু অমৃত বৃক্ষৰোপণৰ নামত এছামে চলাইছে ধনৰ লুণ্ঠন। পৰৱৰ্তী খবৰটো হৈছে ডাঙৰ খবৰ। প্ৰতিকূল বতৰৰ মাজতে ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ পৰিল ফেৰী। নিমাতী ঘাটৰ পৰা ৮:৩০ কমলাবাৰীলৈ অভিমুখে যাত্ৰা কৰিছিল এইখন ফেৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে খুব ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি এইবাৰ পালন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ জনতাক হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰতিশ্ৰুতি দিছিল, কিন্তু এইবাৰ মহিলাসকলক দিয়া প্ৰতিশ্ৰুতি পালন কৰিলে হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নিৰ্বাচনৰ পূৰ্বে অসমৰ মহিলাসকলক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিসকল মহিলাই মাইক্ৰ ফাইনেন্সৰ লোন লৈছিল তেওঁলোকৰ লোন মাফ কৰি দিম বুলি এক ডাঙৰ মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। জানিব পৰা মতে বিজেপিৰ দ্বিতীয়টো প্ৰতিশ্ৰুতি আছিল, যদি বিজেপি চৰকাৰ গঠন হয় তেনেহলে ১২৫০ টকাকৈ দিব মহিলাৰ একাউণ্টত। হিমন্ত বিশ্ব শৰ্মাই কলে যে মোৰ তৃতীয়টো প্ৰতিশ্ৰুতি আছিল কোনো দুৰ্নীতি নোহোৱাকৈ ১ লাখ যুৱক যুৱতীক চাকৰি দিবলৈ। মুখ্যমন্ত্ৰীয়ে কৈছিল যে কংগ্ৰেছে কৈছিল এইবোৰ মিছা বুলি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলে, মই অসমত প্ৰত্যেক মাহৰ ১০ তাৰিখে মহিলাৰ একাউণ্টত ১২৫০ টকাকৈ দিওঁ। এই মুহূৰ্তত জনাইছে ব্ৰেকিং নিউজ। বন্ধ হৈ পৰিব নেকি ৰাজ্যৰ ১১,০০০ বিদ্যালয়? এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা হৈছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ওচৰত। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৈছে যে বিদ্যালয়সমূহ বন্ধ নহয়, একত্ৰিত কৰা হ'ব। ৰণোজ পেগুৱে কৈছে যে শিক্ষা হেতু এপৰ দ্বাৰা আৰম্ভ হৈছে বিদ্যালয়ৰ ছাৰ্ভে আৰু কলে যে কোন কোন বিদ্যালয়ত কিমান ছাত্ৰছাত্ৰী আছে তাকে চোৱা হৈছে ইয়াৰ দ্বাৰা। শ্ৰেণী অনুযায়ী ছাত্ৰ অনুপাতে শিক্ষক আছে নে নাই তাকে চোৱা হৈছে আৰু ৩০ জনতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়ৰ সংখ্যা হৈছে ১১,০০০। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীলৈ আহি পৰিছে এক ভাল খবৰ। মাজত আছে মাত্ৰ এদিন আৰু এই এদিনৰ পিছতেই ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীয়ে লাভ কৰিব লাখ লাখ টকা। ৰাজ্যৰ নিবনুৱা সকললৈ আহি পৰিছে এক সুখবৰ, কিয়নো ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীক হিমন্ত চৰকাৰে দিব ২ লাখকৈ টকা। এইবাৰ ২ লাখ টকাৰ আৰ্থিক অনুদান ঘোষণা কৰিছে ৰাজ্য চৰকাৰে আৰু আত্মনিৰ্ভৰশীল আঁচনিৰে ২ লাখ নিবনুৱালৈ অনুদান। বন্ধুসকল, ২৩ আৰু ২৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব পঞ্জীয়ন। পৰৱৰ্তী খবৰটো হৈছে এটা খুবেই জৰুৰী খবৰ। আপোনাৰ জন্ম চাৰ্টিফিকেট আছে নেকি? যদি নাই তেনেহলে আজিয়েই বনাই লওক। আপোনাৰ যদি বাৰ্থ চাৰ্টিফিকেট নাই তেনেহলে আপুনি পৰিব ভয়ংকৰ বিপদত, কিয়নো ১ অক্টোবৰৰ পৰা প্ৰয়োজন হ'ব এই চাৰ্টিফিকেটৰ। আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আছে নেকি? যদি নাই তেনেহলে আজিয়েই বনাই লওক, কিয়নো বাৰ্থ চাৰ্টিফিকেটৰ ক্ষেত্ৰত আহি পৰিছে কেইবাটাও নতুন নিয়ম। অহা ১ অক্টোবৰৰ পৰা জন্ম চাৰ্টিফিকেটৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰযোজ্য হ'ব। চাৰ্টিফিকেটৰ লগতে ডেথ চাৰ্টিফিকেটৰো নতুন নিয়ম আহি পৰিছে আৰু আপুনি আধাৰ কাৰ্ডৰ দৰে ব্যৱহাৰ কৰিব পাৰিব বাৰ্থ চাৰ্টিফিকেটখন।